গুড মৰ্ণিং বন্ধুসকল, আজি 27 ডিচেম্বৰ 2016। আমি গৈ আছোঁ ভূটান পিকনিক খাবলৈ। গৈ আছোঁ মানে আহি পালোঁৱে আৰু। ভূটান যিমান সুন্দৰ, ইয়াৰ ৰাস্তাবোৰ তেনেকুৱাই ডেঞ্জাৰ, বহুত ভয়ানক ৰাস্তা হয়। ভূটানত বেছিকেলি ৰাস্তাবোৰ পাহাৰৰ মাজৰ পৰাই, এখন পাহাৰৰ পৰা আন এখন পাহাৰলৈ। ইয়াত ড্ৰাইভাৰবোৰো বহুত পকা হয় আৰু এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ হয়। ইয়াত যেনে তেনে ড্ৰাইভাৰে গাড়ী চলাব নোৱাৰে। আৰু ইয়াত ভূমিকম্পৰ ফলত ভূমিস্খলন হৈ থাকে, পাহাৰৰ পৰা পাহাৰ ভাঙি তলত পৰি থাকে। সেইকাৰণে ৰাস্তাবোৰ বহুত ভয়ানক হয়। চাওক, অলপ কিবা কিবি হৈ গ'লে একদম পুৰা 100 মিটাৰ তলত। বিশেষকৈ ভূটান আহিলে ইয়াৰ ঘৰবোৰ চাব, ধুনীয়া, মডেলটো বহুত ধুনীয়া, ডিজাইনটো।